সেইকেইটা ইমান ডাঙৰ ডাঙৰ চাওক আৰু মানে গাইছ ইয়াত কেইবাটাও আছে চাওক মন চন মাৰি বহি আছে দিবা কিবা হ'ল নি কোনোবা এৰি থৈ গ'ল নি আজি কোনে কি খবৰ সকলো ভালেইনে মনটোমণি এণ্টাৰটেইনমেণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ মানে আজি বহুত দিনৰ মূৰত মানে ৰ'দটো উলিয়াইছে কিবা এটা ভাল লাগিছে আৰু জাষ্ট মই অলপ আগত শুই উঠি আহিছোঁ মানে কি হয় মানে বহুত দেৰিলৈকে শুইছোঁ মই কাৰণটো কি মানে ভিডিঅ'টো যিহেতু দিনত বনাওঁ আৰু ৰাতি এডিটিং কৰিব লগা হয় আৰু মৰ্ণিং এৰিব লগা হয় মানে 9টা বজাৰ আগত মই এৰোঁ ভিডিঅ' মানে সেইটো কাৰণে বহুত দেৰিলৈকে শুই থাকোঁ আৰু মানে কি ক'ম ঘৰৰ পৰা গালি খাওঁ ইমান দেৰিলৈকে কেলৈ শুইছোঁ বেমাৰ হ'ব কিবা হ'ব মইহে জানো কি হৈ আছে মোৰ আৰু চাই থাকক আজি ভিডিঅ'টো আজি কেনেকুৱা ধৰণৰ হয় আজি যিহেতু ৰ'দ দিছে আৰু আজি দীপক ভাই চালে গৈ আছোঁ এতিয়া বৰ্তমান দীপক ভাই সুধিমগৈ এতিয়া বৰ্তমান আজি কি কৰিম আজি ভিডিঅ'টোত আজি চেলেঞ্জ লোৱা কথা আছিলে আজি যিহেতু চেলেঞ্জে হ'ব চাগে ব'লক তাৰ ওচৰলৈ গৈ লওক তাক সুধি কিনি খবৰটো জনাই দিম তাৰ পৰা দীপক ভাই পূৰা মন চন মাৰি বহি আছে দীপক ভাই কিবা হ'ল নি কোনোবা এৰি থৈ গ'ল নি আজি কোনে মা সঁচাকৈ দীপক ভাই মাইকীজনী এৰি থৈ গ'ল ক'ৰ মাইকী আছিলে এজনী ক'ৰ পৰা আনিছিলা বিৰাট দুখত বহি আছা নেকি ল'ৰা ধেমালি কৰিছে ৰাতিপুৱা সুধিলোঁ কি কৰি আছে ইমান ধুনীয়াকৈ ইমান মন চন মাৰি বহি আছে স্কুল যোৱা চৰি আজি দেওবাৰ আজি মানে তোমাক মই সেইটো কাৰণে আহিছোঁ মই ৰাতিপুৱা দাই শুই উঠি আহিছোঁ আজি চেলেঞ্জটো কেনেকুৱা ধৰণৰ মই হ'ব আজি চেলেঞ্জ কৰিম আজি কি চেলেঞ্জ কৰিম কোৱা কি চেলেঞ্জ কৰিম ভাবি ল'ব লাগিব আপোনালোকক জনাই আছোঁ চেলেঞ্জটো কেনেকুৱা ধৰণৰ হয় ভিডিঅ'টো চাই থাকক বম ধমাকা হ'ব চাই থাকক আৰু পোৱালিকেইটা চাওক ভিডিঅ' বনোৱা মই পূৰা চাই আছে এইজনী এপাৰটো তামোল কাটি আছে মজাকৈ আৰু সেইফালে দাই পূৰা খুৰীয়ে ৰাতিপুৱা আহি গ'লোঁ পূৰা খুৰীয়ে হাতত ভাত বনোৱা ব্যস্ত নে চব্জি মাছ চাওক কি মজা মাছ একদম আমাৰ ইয়াত কিন্তু মাছটো এক নম্বৰ দেই মানে যিহেতু এতিয়া মাছটো পূৰা চলি আছে সেইটো মাছটো পূৰা বনাই আছে আৰু মনোজ ভাই বাহিৰত আছেগৈ আৰু খুৰীয়ে পুতেকলে আৰু মাছ ফ্ৰাই কৰি কেৰেলালৈ দি পঠাব সেইখিনি কেৰেলা দি পঠাব নেকি মাই গড কেৰেলালৈ কেনেকৈ যাব গেলি মেলি এদাই হ'ব চাগে সেইখিনি ফ্ৰাই কৰি ভৰাই দিব চাগে পূৰা চাই থাকক ভিডিঅ'টো গা চা ধুই ল'লোঁ পূৰা মানে ঘৰত থাকি বৰিং লাগি গৈছে মানে অলপ জাষ্ট ওলাই আহিছোঁ ইফালে আৰু চাই থাকক মানে আৰু ঋতুপন দা আচলতে মোৰ যাবলগীয়া আছিলে ইমান ইমাৰ্জেঞ্চি কাম এটাত মানে মোৰ ইউটিউব চেনেলটো অলপ কিবা এটা হৈছে মানে ঋতুপন দাক চব আহোঁ ঋতুপন দাই বহুতখিনি বেছি জানে আৰু ঋতুপন দা চপা গৈ কথাটো ধুনীয়াকৈ বুজাই মেলাই আপোনালোকক কি হ'ল মোৰ চেনেলটো আপোনালোকক জনাম চাই থাকক ভিডিঅ'টো পূৰা আমাৰ হাল চাল বাই আছোঁ মানে এতিয়া ৰোৱা খেতি যিহেতু কৰিব লাগিব মানে বৰষুণ বহুত দিনৰ পৰা দি আছে কাপোৰ গালো ধুব পৰা আজি কাপোৰ চাপোৰ ধুই মেলি গা চা ধুই মেলি ধুনীয়াকৈ ওলাই আহিছোঁ গাটোতো ধুওঁ কাপোৰখিনি কিন্তু ধুবলৈ টাইম নাই পোৱা আজি ধুলোঁ আৰু ওলাইছোঁ চাওক ঋতুপন দাৰ ওচৰত গৈ ডাইৰেক্ট ভিডিঅ'টো পাক আহি গ'লোঁ মানে এতিয়া ঋতুপন দাৰ ওচৰত মানে অথনিতে মানে মোৰ একদম ক'ব মানে কি ক'ম মানে একদম অসুবিধা হৈছিলে আৰু মানে বতৰটো বেলেগ হৈ গৈছিলে আৰু ঋতুপন দাৰ ওচৰত যিটো আহি আছে মানে ঋতুপন দাই কি এটা বহুত দিনৰ মূৰত মানে কি এটা ৰখালে চাওক ঋতুপন দাৰ পৰা বৰশীটো পাই আছে ঋতুপন দা পাইছানে কিমান মস্ত ক'ত চাওঁ ঘৰত দিয়া থৈছোঁ মানে চাওক না মা কচম মানে পাগল গৈছোঁ ঋতুপন দাই হেনো বহুত ডাঙৰ মাছ এটা পালে হেনো দেখাই আছে ক'ত আছে ভিতৰত পূৰা থৈ দিছে হেনো জীয়াই চাওকচোন চাওঁ দুলীয়াখন মাছ পালে সেইকেইটা ইমান ডাঙৰ ডাঙৰ চাওক আৰু মানে গাইছ ইয়াত কেইবাটাও আছে চাওক এইকেইটা মাই গড ঋতুপন দাক পূৰা এতিয়া ভৰি ধংগে মই ভৰি ধংগে বহুত ডাবল মাছ পাই গ'লি ন তই 3টা পাই গ'ল মা চাওক ই বৰশীটো পাই আছে এতিয়া চাওক বৰশীটো পালি নেকি সঁচাকৈ বৰশীত উঠাই দিলি মা কোন তাত বৰশীটো পাই আছে বৰশীত উঠাই দিলে এই পোৱালিটো টোপাই আছে চাওক তই দিবি নাই তই মাছ এটা দিবি নাই খাবলৈ তই বৰশী এতিয়া পাছ এটা সাধাৰণ কেঁচুৰ লগত পাছ দে এটা মই এটা কথা কওঁ মামা মানে বৰশী টোপাই থকাৰ মাজতে বৰশী টোপোৱা আৰু ভিক্ষাৰী একেই বুলিছে দিব ল'ম খুটিব টানিম নে হয় নাই একেই নে আৰু তই যে বহুত চাৰিটা পাই গ'লি যে ডাঙৰ ডাঙৰ মাছ দিবি নাই আজি খাবলৈ আজি খাব দিম নহয় আজি যদি নিমন্ত্ৰণটো কৰিছ তেতিয়া কোৱা তই ইউটিউবৰ ফেমিলি আগতে কোৱা মাতিছনে খাবলৈ দিম ই নহ'লে আকৌ ক'ব
তোৰতো মতা নাছিলোঁ ভালকৈ কওঁ মাতিছনে মাতিছোঁ খাবলৈ আহি মাতিলে চাই দিব ভিডিঅ'টো ভালকৈ ডাঙৰটোকে খাম আজি খাবি বোলে চাই থাকক খাম আজি মজাকৈ ভিডিঅ'টো চাই থাকক শেষলৈকে বৰশীটো পাই আছ দেই অলপ বহুত ডাঙৰ মাছ এটা লাগিলে বে চাওঁ 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 দেখা হে চাওঁ দেখা মা প্ৰাং मस्त जोक मारा रे ये हंस रे हलकट हंस মাই গড চাওক না এয়া এইটো বান্ধাই মই পুৰা হাঁহি বৰশীটো পাই আছোঁ বৰশী হাঁহি টোপালে মাছ পাব ৰাতিপুৱা হাল্লা কৰি থাকোঁ মানে দুইটাই আৰু দুইটা লগ খালে মানে আমি ঠাণ্ডাকৈ মানে নাথাকোঁ মানে পুৰা চিঞৰি ফালি থাকিম মানে এইটো থুই অকণ পেলাই দিয়া চেলেকি দিয়া এইটো বন্ধা ইমানকৈ মাতি আছে মানে ই অকল বৰশীয়ে টোপাই আছে মই বৰশী টোপাই হৈ গ'ল এতিয়া ৰাতি সন্ধিয়া হ'ব হৈ গ'ল ই মানে অহা নাই এতিয়া তাক মানে জোকাৰিবৰ কাৰণে শিলগুটি লৈ আহিছোঁ ক'ত গ'ল ইটো গুচি আহিলে এইবিলাক টোপাই আছে সেইটো নামাৰো আৰু শিলটো লৈ যাওঁগৈ সিহঁতৰ হ'লে থৈ আহোঁগৈ আৰু দেই লৈ আহোঁতেহে হ'ল আৰু চব দেখাব মাছ কিমান আনি থৈ দিছে মানে ই চব দেখাই যাব চাওক আপোনালোকে এইখিনি চব চেঙা মাছৰ পোৱালি চব মানে আপোনালোকক বাহিৰত দোকান চাব দেই মাছখিনি কিমান ডাঙৰ নহয় হা চাই থাকক চাওক কিমান ডাঙৰ ক'ত ভাল লাগে এইটো নহয় বৰশী টোপোৱাৰ কাৰণে নহয় এইটোৱে মই দিব কাৰণে এতিয়া মানে মই আৰু সৌৰভ আৰু ঋতুপন দা আৰু বাবাটো চাদুক কিবা কৈ মানে আমি সদায়তো নদীত থাকোঁ আৰু মোৰ ঘড়ীটো মানে এলাৰ্ম লগাই থোৱা আছে 6টা 1 বাজি আছে গাইজ মানে চাওক না আমাৰ নদীখন মানে কেনেকুৱা ধৰণৰ হৈ গৈছে চাওক মানে বহুত গৰাখহনীয়া লাগি গৈছে চাওক কেইখন এইফালে চাওক আৰু এইফালে চাওক গোটেই গছজোপা কি অৱস্থা হৈ গ'ল গোটেই খহি গ'ল চাওক চাওক কি কম মানে নদীখনৰ মানে ৰূপে বেলেগ হৈ গৈছে চেঞ্জ হৈ গৈছে এইবছৰ পুৰা খহাই এদায় কৰি দিছে চাওক গোটেই গৰা খহাই এদায় কৰি দিছে মানে এইফালে এইখন নদীখনত এইফালে চাওক এইফালেও মানে পুৰা আৰম্ভ কৰিছে